নমস্কাৰ বন্ধুসকল, মোৰ নাম সুলেমান আলী। আপোনালোকে চাই আছে মোৰ জীৱন। এই মোৰ জীৱন চেনেলটো অনাৰজন যোনজন আছে অভিজিত বিশ্বাস, তেওঁ মোক চেনেলটো বিকি দিলে আৰু মই আহি গ'লোঁ। আজিৰ পৰা এইটো মোৰ চেনেল। চ' আপোনালোকে ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক কেনে পাইছে, আৰু যদি ভাল লাগে ন যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। মই এটা ধেমালি কৰিলোঁ, যিহেতু এটা অভিজিতে মোক কৈ আছে যে এটা ইণ্টাৰভিউ ল'ম বুলি। যিহেতু মই ইণ্টাৰভিউ দিব পৰা মানুহ মই এতিয়ালৈকে হোৱাগৈ নাই, তাকো তেওঁ কৈছে যেতিয়া মই মানাটো কেনেকৈ ক'ম, মানা কৰিব নোৱাৰোঁ। চ' তেওঁ মাতিলে মোক, তেওঁৰ চেনেলত মোক মাতিলে, তাই মই তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ইণ্টাৰভিউটো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। সুলেমান দা, আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। তো মই কেইটামান কুৱেশ্যন কৰিম, আপুনি এনচাৰ দিব। নিশ্চয় চেষ্টা কৰিম, মই যিখিনি পাৰোঁ সেইখিনি ক'বলৈ মই চেষ্টা কৰিম। সুলেমান দা, আপোনাৰ ঘৰ ক'ত আৰু আপুনি ইউটিউব কেনেকৈ আহিল? সুধিছোঁ। আচলতে মোৰ ঘৰ হ'ল নৰ্থ লখিমপুৰত হয়। ইউটিউবত কেনেকৈ আহিলোঁ মানে এনেকুৱা হ'ল কথাটো, মই ইউটিউবাৰসকলৰ ভিডিঅ' চাই আছিলোঁ। চাই থাকোঁতে এনেকুৱা লাগিলে যে ময়ো কিবা দিব পাৰিম নেকি, কিবা এটা হয়তো দিব পাৰিম চাগে। কি দিব পাৰোঁ মই ডিচিশ্যন লোৱা নাছিলোঁ। মুঠতে কিবা এটা দিব পাৰিম যে মই সেইটো লাগিছিলে। মই এইটো ভাবিছিলোঁ যে ইউটিউব জগতত আহি পইচা পায় বা কিবা এটা পায়, মই সেইটো আগতে গম পোৱা নাছিলোঁ। মই গম পাইছিলোঁ যে বহুতে হয়তো মোক চিনি পাব, বহুতে ক'ব ইউটিউব চেনেল আছে ইয়াৰ। মই সেইটোৱে মোৰ কাৰণে মানে বহুত বুলি মই ভাবিছিলোঁ। মই মানে ইউটিউবৰ ভিডিঅ' চাই মই ইউটিউবত আহি গ'লোঁ। মোক কাৰো স্ক্ৰীন হেৰি লৈ মই ইউটিউবত অহা নাই। তো নেক্সট কুৱেশ্যন হ'ল, আপুনি ইউটিউবৰ বাহিৰে আৰু কি কৰে? মই ইউটিউবৰ বাহিৰে বিজনেছ কৰোঁ, সৰু সুৰা বিজনেছ এটা চলাইছোঁ। নেক্সট কুৱেশ্যন হ'ল, আপুনি আপোনাৰ ইউটিউব চেনেলটোৰ নাম কিয় সপোন এছে ৰাখিলে? আচলতে মোৰ যোনটো সুলেমান কমেডি চেনেলটো আছিলে, সেই সুলেমান কমেডিটোত মই বহুতখিনি কৰিম বুলি ভাবিছিলোঁ। যিহেতু মই ভাবিছিলোঁ মোক বহুতে চিনি পোৱা হওক, বহুতে মাতক সুলেমান বুলি। যিহেতু এজন ডাঙৰ ইউটিউবাৰ আহিলে আমাৰ যিমানখিনি ভাল লাগে, তেনেকৈ মই ভাবিছিলোঁ মই আহিলেও যাতে কোনোবাই মোক ভাল পায়, মই সেইটো ভাবিছিলোঁ। তেনেকুৱা কিছুমান মোৰ সপোন আছিলে। সেই সপোনখিনি মই সুলেমান কমেডিটোত পূৰ কৰিব নোৱাৰিলোঁগৈ। ভাইৰেল হ'ল কিছুমান, আৰু তাত চেনেলটোত অলপ প্ৰব্লেমো আছে। চ' এতিয়া মানে কি, তাৰপিছত ভাবিলোঁ কি আৰু এটা চেনেল খোলোঁ। যিহেতু মই তেতিয়া খুলিলোঁ কি চেনেল খুলিম ভাবি মই ভাবিলোঁ কি মোৰ যিহেতু বহুত সপোন আছে, সেই সপোনখিনিকে এই চেনেলটোত মই বাস্তৱায়িত কৰিম বুলি। মানে সপোন এছ এ মানে মোৰ চেনেলটো আৰু মোৰ নামটো, আৰু সপোন হৈছে মোৰ সপোন। তো নেক্সট কুৱেশ্যন হ'ল, আপুনি আপোনাৰ ইউটিউবৰ আৰু কোনোবা আছে নেকি? ইউটিউবত অহাৰ আঁৰত ক'ব গ'লে মোৰ বিশেষ ব্যক্তি তেনেকৈ নাই। মই নিজে শিকিছোঁ, নিজে চব কৰিছোঁ। আচলতে ইউটিউবৰ পৰা চায়ে শিকিছোঁ। মোৰ ইউটিউবৰ অহাৰ আঁৰত মানে ইউটিউবেই আছে আৰু বেলেগ একো নাই। আপুনি উঠি অহা নতুন ইউটিউবাৰবোৰক কি ক'ব? যিহেতু মোৰ নতুন ক'ব গ'লে মোৰ বেছি দিন হোৱা নাই, 1 বছৰ হৈছে। 1 বছৰত আপোনালোকে অলপ মৰম দিছে সুলেমান কমেডিটোক, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। নতুন ইউটিউবাৰ বুলি ক'ব গ'লে এতিয়া মানে কি ক'ম, চব নতুন চব পুৰণা। চ' তেওঁলোকে আহিব লাগে ইউটিউব জগতত আহি সকলোৱে নিজৰ যোনটো ক্ৰেডিট আছে, নিজে যোনটো কৰি ভাল পায় সেইটো কৰি দেখাওক, ভাল লাগিব। আৰু মানে কি পইচা লোভত আহিব নালাগে, মই ইমানটোৱে ক'ম। পইচা লোভত আহিব নালাগে, নিজৰ পপুলাৰিটিৰ কাৰণে হওক, নিজে কিবা এটা কৰি দেখাব পাৰোঁ সেইটো কাৰণে আহক। আপুনি কি কয় ইউটিউবত কিমান টাইম দিয়ে? মই ক'ব গ'লে মই যিহেতু বিজনেছ কৰোঁ, বিজনেছত বহুত সময় লাগি যায়। বিজনেছ কৰি লৈ মই ৰাতি এডিটিং বা কিবা থাকিলে তেনেকৈ কৰি দিওঁ। আৰু ছেকেণ্ড কথা হৈ গ'ল কি, মই যদি কাৰোবাৰ ইণ্টাৰভিউ ল'ব হয় মই আগতে পাতি থৈ দিওঁ। যিহেতু দুপৰীয়া সময়ত দোকান চোকান বন্ধ থাকে, সেই দোকানখন বন্ধ কৰি হ'লেও মই তেওঁলোকৰ টাইমটো মিলাই মই ইণ্টাৰভিউটো লৈ দিওঁ। সেই তেনেকুৱা আৰু চানডে মই বেছিকৈ ভিডিঅ'বিলাক বনাওঁ। আপুনি বিয়া পাতিছেনে? বিয়া ক'ব গ'লে কি ক'ম, বিয়া পাতিছোঁ। সুলেমান দা বিয়া পাতিছে ন? পাতিছোঁ আৰু বাচ্চাও আছে। আপোনাৰ এটা ভাল সময় আৰু এটা বেয়া সময় জনাব নেকি?
আচলতে এনেকুৱা হৈ যায় ভাল সময় ইউটিউব জগতৰে কৈছোঁ মই ইউটিউব জগতৰ এটা ভাল লগা সময় আছিলে যিহেতু মোৰ যেতিয়া 1K হৈছিলে ন তেতিয়া মই খুব ফূৰ্তি পাইছিলোঁ কিন্তু তাৰ পিছতো আহি মই আৰু এটা আনন্দ পালোঁ যেতিয়া নেকি লখিমপুৰ ইউটিউব ইউনিয়নখন পাইছিলোঁ তেতিয়া সেইটো মোৰ জীৱনত ইউটিউব জগতত এটা টাৰ্ণিং পইণ্ট এটা মানে মোৰ বহুত ভাল লগা সময় আৰু বেয়া লগা সময় বুলি ক'লে মোৰ সেই লখিমপুৰ ইউটিউব ইউনিয়নখনেই হয় যিহেতু মই যেতিয়া নেকি আমাৰ ক্ৰিয়েটৰ ফেষ্টিভেলখন হৈছিল তাৰপিছৰ পৰাই মানে আমাৰ ইউনিয়নখন ভাঙি পৰি গ'ল আৰু কিছু লোক আছিলে যিহেতু সেই লোকসকলে কিছু কি ক'ম আৰু কিছু মানে কৰাৰ বাবেহে এইটো হ'ব লগা হ'ল যিহেতু ইউনিয়নখন ভাঙি যাওঁতে মই বহুতখিনি ভাঙি পৰিছিলোঁ আপোনাৰ প্ৰিয় ইউটিউবাৰ কোন প্ৰিয় ইউটিউবাৰ ক'ব গ'লে মই বহুতেই ভিডিঅ' চাওঁ অসমৰ তেনেকৈ নাম ল'ব নোৱাৰিম চবেই মোৰ ভাল লাগে কাৰণ এজ এ ইউটিউবাৰ হিচাপে মই চবকে ছাপোৰ্ট কৰিব বিচাৰোঁ আৰু চব মোৰ ভাল লাগে কিন্তু মই ক'ব গ'লে প্ৰথম অসমীয়া ইউটিউবাৰৰ ভিডিঅ' যদি চাইছোঁ মই জলিউড হাংগামা চেনেলটো মই চাইছোঁ সেইটোৱে মোৰ প্ৰথম অসমীয়া ভিতৰত চাইছোঁ অতি শেষত লাষ্ট প্ৰশ্ন মোৰ অতি শেষত আপোনাৰ মোৰ জীৱন চেনেলটোৰ বিষয়ে কি ক'ব আপুনি যিহেতু তুমি বহুত কষ্ট কৰি আছা এই চেনেলটো মই বহুতখিনি দেখিছোঁ আৰু তোমাক আগৰ পৰাই লগ পাই আছোঁ তোমাৰ চেনেলটো যদি যিসকলে মানে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক ল'ৰাজনে বহুত কষ্ট কৰি আছে আৰু আপোনালোকে ভিডিঅ'বিলাক হয়তো এতিয়া অলপ বেয়া হ'ব পাৰে ভালো হ'ব পাৰে সেইটো ক'ব নাযাওঁ যিহেতু কেতিয়া কি হয় এনেকুৱা ছাবস্ক্ৰাইবাৰ যেতিয়া মেইনটেইন কৰে মানুহে তেতিয়া কি হয় ভিডিঅ'বিলাক যিমান ওপৰত কৰিব বিচাৰি ফুৰে মানুহে এতিয়া এনেকুৱা হয় তুমি এতিয়া 10টা ছাবস্ক্ৰাইবাৰ লৈ কৰি আছা ন তেতিয়া তুমি ধৰা ইউটিউবে সিমান গুৰুত্ব নিদিয়ে যাহা তাহা এডিটিং কৰিলা দি দিলা তেনেকুৱা কৰে মানে মানুহবিলাকে তোমাৰ কথা বুলি ক'ব নাই যোৱা যিসকল ইউটিউবাৰ আছে নতুনকৈ যাহা তাহা ভিডিঅ' দি দিয়ে যেতিয়া নেকি ছাবস্ক্ৰাইবাৰটো বাঢ়ি গৈ থাকে ন তেতিয়া তেওঁ ভিডিঅ' কোৱালিটি চাব হেৰি চাব পূৰা মানে ক্লিয়াৰলি লয় হেৰি লৈ লয় মানে এডিটিং চব শিকি যায় ন তেতিয়া মানে কামবিলাক ভাল হয় এতিয়া ধৰক আপোনালোকে ভাবিব পাৰে যে এইটো এটা মোৰ জীৱন সৰু চেনেল নতুনকৈ অহা চেনেল কি ছাপোৰ্ট কৰিম এই ছাবস্ক্ৰাইব নকৰোঁ তেনেকৈ নহয় আচলতে কোনো ডাঙৰ হৈ নহয় ডাঙৰ হৈ কোনো চেনেল এটা নাহে চব সৰুৰ পৰাই ডাঙৰ হয় সেইটোকে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব চলেমান দাক আমি ধন্যবাদ জনাইছোঁ মই বিশেষকৈ তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তুমি মোৰ জীৱনৰ প্ৰথমটো ইণ্টাৰভিউ ল'লা তাৰ বাবে তোমাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চলেমান সপোন আছে চেনেলটো মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব সপোন আছে আৰু এইখিনিতে আৰু এষাৰ কথা যিহেতু এই ভিডিঅ'টো কৰিলোঁ এই ভিডিঅ'টো আমি মিটাপতে কৰিলোঁ আমাৰ দুজনৰ আৰু এজন ব্যক্তি আছে তেওঁকো আমি চিনাকি কৰাই দিম বুলি ভাবিছোঁ RJ ৰমজান RJ ৰমজান আছে যিহেতু এওঁ এতিয়া যিহেতু এওঁ আচলতে আমি ভিডিঅ'টো শ্বুটিং কৰা কেমেৰাৰ পাছফালে আচলতে কেমেৰাৰ পাছফালে থকা ব্যক্তিজনৰ বেছি কষ্ট হয় এওঁ কৰিলে আৰু এওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এওঁ চেনেলটো যদি চোৱা নাই লিংকটো ডেছক্ৰিপশ্যনত দি দিব হয়তো আপোনালোকে চাই ল'বগৈ ধন্যবাদ জয়